নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনাৰ ঘৰৰ উন্নতিৰ কাৰণে ঘৰত থকা গছ-গছনি সঠিক দিশত থকাটো অত্যন্ত প্ৰয়োজন। জানো আহক, ঘৰৰ কাৰণে অত্যন্ত শুভ এইকেইডাল গছ কোন দিশত থাকিব লাগে। যিকেইডাল গছ আমাৰ ঘৰত থকাটো বহুতেই প্ৰয়োজন। আপোনাৰ ঘৰতো নাই যদি সোনকালে লগাওক। মানি প্লাণ্ট ঘৰত থকাটো অত্যন্ত শুভ মনা হয়। আপোনাৰ ঘৰত যদি মানি প্লাণ্ট লহপহকৈ বাঢ়ে, তেতিয়া জানিব আপোনাৰ ঘৰত চাৰিওফালৰ পৰা টকা পইচা আহিবলৈ আৰম্ভ কৰিব। কিন্তু মনত ৰাখিব, মানি প্লাণ্ট সদায় দক্ষিণ দিশতহে লগাব। তুলসী গছ। হিন্দু ধৰ্মৰ মতে তুলসী গছ প্ৰত্যেকৰে ঘৰত থকা প্ৰয়োজন। তুলসী গছক মা লক্ষ্মীৰ ৰূপ মনা হয়। যি ঘৰত তুলসী গছ থাকে সেই ঘৰত বাস্তুদোষ নাথাকে। নিতৌ সন্ধিয়া তুলসীৰ তলত চাকি জ্বলালে আমাৰ ঘৰত টকা পইচা ধন সম্পত্তিৰ অভাৱ কেতিয়াও নহয় আৰু সেই ঘৰত কেতিয়াও দৰিদ্ৰতা নাহে। মনত ৰাখিব, তুলসী গছ যেন উত্তৰ পূব দিশতহে লগায়। বেলগছ। যি ঘৰত বেলগছ থাকে সেই ঘৰ কাশী বৃন্দাবনৰ দৰে পবিত্ৰ স্থান হৈ উঠে। এনেকুৱা ঘৰ সকলো বেয়া প্ৰভাৱৰ পৰা মুক্ত হৈ উঠে আৰু এই ঘৰত থকা মানুহৰ চন্দ্ৰমাৰ বেয়া প্ৰভাৱ কেতিয়াও নপৰে আৰু ঘৰ পৰিবাৰ সমৃদ্ধি হয় আৰু গোটেই পৰিয়ালৰ মানুহে সমাজত উচ্চ সন্মান পায়। দৰাচলতে ঘৰৰ বেলেগ বেলেগ দিশত থকা বেলগছৰ বেলেগ বেলেগ ফল হয়। যেনে ধৰক, আৰ্থিকভাৱে সবল হ'বলৈ উত্তৰ দক্ষিণ দিশত বেলগছ লগাব পাৰে আৰু সেই ঘৰৰ মানুহৰ কেতিয়াও ধন সম্পত্তি টকা পইচাৰ অভাৱ নহয়। ডালিমৰ গছ। বাস্তুশাস্ত্ৰৰ মতে আমাৰ ঘৰত ডালিমৰ গছ থকাটো অত্যন্ত শুভ মনা হয়। যদি ডালিমৰ গছ ঘৰত থাকে সেই ঘৰত গ্ৰহদোষ নাইকিয়া হয় আৰু সুখ সমৃদ্ধিৰ প্ৰাপ্তি হয়। ঘৰত বংশবৃদ্ধিৰ কামনা ৰখা মানুহে ঘৰত পূব দক্ষিণ কোণত ডালিমৰ গছ লগাওক। কোৱা হয়, যিকোনো পূজাত ডালিম অৰ্পণ কৰিলে দেৱ দেৱী প্ৰসন্ন হয় আৰু ভক্তৰ মনৰ কামনা পূৰ্ণ হয়। শাস্ত্ৰৰ মতে ডালিমৰ গছত ভগৱান শ্ৰী বিষ্ণু আৰু মা লক্ষ্মী বাস কৰে। ডালিমৰ গছ ঘৰত লগালে টকা পইচাৰ সমস্যা নহয়। সেই ঘৰ টকা পইচা ধন সম্পত্তিৰে ভৰপূৰ হৈ থাকে। মনত ৰাখিব, ডালিমৰ গছ উত্তৰ পশ্চিম দিশতহে লগাব। শেৱালি ফুল। ঘৰত শেৱালি ফুল থকাটো বহুত শুভ মনা হয়। কোৱা হয়, যি ঘৰত শেৱালি ফুল থাকে সেই ঘৰৰ মানুহ কেতিয়াও দুখী নহয়। আপোনাৰ ঘৰত নাই যদি সোনকালে লগাওক। শেৱালি গছৰ সুগন্ধই ঘৰৰ বাতাৱৰণ পবিত্ৰ কৰে আৰু ঘৰৰ মানুহক মানসিক শান্তি বিয়পায়। শেৱালি ফুলৰ গছ সদায় ঘৰৰ পূব দিশতহে লগাব। বন্ধু বান্ধৱীসকল, আপোনাৰ ঘৰৰ উন্নতিৰ বিষয়ে সকলো জ্ঞান পাবলৈ, আপোনাৰ ঘৰখন চাৰিওদিশৰ পৰা আগুৱাই নিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰক আৰু কমেণ্টত জনাব ঘৰখনৰ বিষয়ে আপুনি কি জানিব বিচাৰে।